এইটো সম্ভৱতঃ মানে আমাৰ ইয়াৰে ছোৱালী নহয়, আধাৰ কাষ্টৰ ছোৱালী। মই আহি চাইছোঁ, আমাৰ এই অঞ্চলৰ ৰাইজে মানে আমাক খবৰ দিছে। তাৰপিছত আমি ইয়াতে আহি চাইছোঁ যে ইয়াতে আমি ভাবিছোঁ যে এই ছোৱালীটো আমাৰ ইয়াতে কোনো নিৰ্যাতন কৰি মাৰা নাই, হয়তো বেলেগ ঠাইৰ পৰা মাৰি আমাৰ মানে ইয়াতে যিটো মুছলিম কমিটি মানুহ আছে, মুছলিম কমিটি গাঁৱতে পেলাই থৈ গৈছে। সম্ভৱতঃ আমাৰ মুছলমানৰ ওপৰত কিবা এটা নিৰ্যাতন চলোৱাৰ কাৰণে চেষ্টা কৰিছে। গতিকে আমি দৰং প্ৰশাসনক আহ্বান জনাইছোঁ যে এই বস্তুটো উচিত তদন্ত কৰিব লাগে আৰু দোষীক দোষী সাব্যস্ত কৰি তাক শাস্তি প্ৰদান কৰিব লাগে। আমি ৰাতিপুৱা 6টামানত খবৰ পাইছোঁ। খবৰ পাই আহি কিনে চাইছোঁ যে ছোৱালীটোক জোৱাৰ ক্ষেত্ৰৰ ভিতৰত মানে থোৱা আছে। এইখিনি আজি ৰাতিপুৱা 8:15 বজাত মোক আব্দুল কৰিম নামৰ আমাৰ ইয়াৰে যুৱক এজনে ফোন কৰি জনালে বোলে ছাৰ নমাটি নদীৰ ছাইডত উত্তৰ ছাইডে এইটো মাকৈ খেতিৰ মাজত এটা ডেড বডি পৰি আছে মহিলা মানুহৰ। আৰু সেইমতে মই আহিলোঁ, আহি মেজিষ্ট্ৰেটক খবৰ দিলোঁ, SP আমাৰ OC ছাৰ DSP চিনাক্তকৰণ বৰ্তমানলৈ হোৱা নাই। তাৰপিছত ছাৰে আহি ইনকুৱেষ্ট কৰিলে। এতিয়া ডেড বডিটো PM কৰা যাব, তাৰপিছত কি হয় আইনী ব্যৱস্থা হ'ব।